নমস্কাৰ মোৰ ইউটিউব ফেমিলি বহুত দিন হ'ল ভ্লগ দিয়া হোৱা নাই অকণ ব্যস্ত আছিলোঁ আজি ভাবিলোঁ যে আগৰ ভিডিঅ' বনোৱা হৈ আছে কিন্তু এডিট কৰিব টাইম পোৱা নাই মই সো ভাবিলোঁ আজি এটা আপলোড কৰোঁ ভিডিঅ' সৰি এইটো মোৰ মেকআপ ভেনিটি নতুনকৈ অনা হৈছে আৰু মই আজি আগৰটোৰ পৰা ট্ৰান্সফাৰ কৰি আছোঁ ইয়াতে বস্তুখিনি সো মই তামাম এক্সাইটেড হৈ আছোঁ যে নতুন বেগটোত মোৰ মেকআপৰ বস্তুখিনি ভৰাওঁ কাৰণ আগতে আৰু নৰ্মেলি যেনেকৈ মেকআপৰ ক্লাছ কৰি থাকোঁতে লৈ গৈছিলোঁ মই তেনেকুৱাকৈ লৈ গৈ আছিলোঁ আজিলৈকে আৰু এতিয়া নতুনকৈ ঘৰটো আনিলোঁ যেতিয়া চব ছেপাৰেট কৰি কিনে বস্তুখিনি ৰাখি থৈ আছোঁ মুচি ধুনীয়াকৈ সো আপোনালোকক অকণমান দেখুৱালোঁ কাৰণ মই হেপ্পী হৈ আছিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো মিষ্টাৰে ষ্টাৰ্ট কৰিছিলে বাৰু মই কামতে ব্যস্ত হৈ আছিলোঁ আৰু টাইমো পোৱা নাছিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই যাওক কেনেকুৱা লাগে জনাব কমেণ্ট কৰিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক গোটেইখিনি কাম অকণমান জল্দিয়ে কৰিছোঁ কাৰণ পিছবেলাৰে এটা প্ৰগ্ৰেম আছে আমাৰ এইচএছৰ ফ্ৰেণ্ড এজনীৰ দাদাক এজন ঢুকাইছিলে মানে কিছুদিন আগত এক্সিডেণ্ট এটা হয় সো আমি তাতে যাম এতিয়া গোটেইখিনি ফ্ৰেণ্ড পিছবেলাকে মানে ভাত পানী খাই আৰু আমি আহিছোঁ টেম্পোত এগৰাকী মোৰ এইচএছৰ বেষ্ট ফ্ৰেণ্ড আছিলে আপোনালোকে ক'লে চাগে বিলিভ নকৰিব 11 বছৰৰ পাছত আজি লগ হৈছোঁ তাই অলপ সোনকালে বিয়া হ'ল চ' লগ হোৱাই যোৱা নাছিলে আজি 11 বছৰৰ মূৰত ফাইনেল তেনেতো লগ নহয় এইটো কি চক আছিল নো আমি ভোমোলা হাতীৰ চকত ৰখি থাকিবৰ কাৰণে কিজানি 20 মিনিটমান হ'ল দেখা দেখিয়ে নাই বাকীকেইটাৰ এনেকুৱা ফাল্টু গোটেইকেইটাই কৈছে আৰু এটা 3টা বজাত আহি পাম বুলি এতিয়া পাচ্ছি এতিয়া 3:35 হ'ল না 37 হ'ল এতিয়ালৈকে দেখা দেখিয়ে নাই একটাৰো দেখা দেখি নাই আহি কিনে আমি ৰখি আছোঁ চকটো চাই আছোঁ মানুহ চাই আছোঁ কোনফালে গৈছে কোনফালে আহিছে কিন্তু সেয়াত নাই ড্ৰাইভাৰতে আমাৰ দুটাৰে ৰাতি হ'ব দূৰ আমাৰ দুটাৰে বেছি এটা ডুমনি চুকী এটা শিংমাৰি সিহঁতৰ ওচৰতে সেইকাৰণে সিহঁতৰ ইমান টেনশ্যন লোৱা নাই আমাৰ দুটা টেনশ্যনটো লোৱা নাই আমাৰ টেনশ্যন বেছি আমাৰ টেনশ্যনটো সিহঁতে লোৱা নাই আহাই নাই একদম আহিছে ফ্ৰেণ্ডগৰাকী ঘৰ আহি পালোঁ অকণমান টাইম কথা পাতিলোঁ তাৰপিছত সিহঁতে বহিব দিলে ফ্ৰুটছ দিলে আৰু আমি কেইগৰাকী চাচোন কিমান কথাত ব্যস্ত বগৰী মোক আহোঁতে লগা দিছিল মই নলগাওঁ দি কেঁচা দেখোঁ বগৰী দি তাতে বগৰী কেঁচা এইগৰাকী ৰীমা আমাৰ এইগৰাকী মণিমা তাৰপাছত আৰ্জুমা আৰু এয়া পাকিজা ফুল ব্যস্ত ভিডিঅ'তে উঠে একবাৰ এতিয়া ইহঁতকেইটা কথাত খুব ব্যস্ত মই ভাবিলোঁ এটা ক্লিপ লৈ লওঁ সৰুকৈ আৰু এয়া জুৱেলো আমাৰ ফ্ৰেণ্ডে আছিলে একেলগে আমি এইচএছ কৰা বেজেৰাত কৰিছিলোঁ শংকৰদেৱত আৰু তাৰপাছত মই অকণ ভাগ ল'লোঁ কথাৰ সিহঁতৰ যিগৰাকী ফ্ৰেণ্ডৰ ঘৰত গৈছিলোঁ তাইক দেখুওৱা নহ'ল বাৰু কাৰণ ঘৰৰ পৰিৱেশটো সিমান ভাল হৈ থকা নাছিলে কাৰণ আজি ঢুকাবৰ কাৰণে এসপ্তাহো হোৱা নাছিলে চ' তাইক ভিডিঅ'ত নল'লেও ভালো নালাগে আৰু আমি গোটেইকেইজনী ওলাই আহিলোঁ জুৱেলে কাৰ লৈ গৈছিলে সি আমাক আগুৱাই থ'ব আহিব গৈছিলে কিন্তু আমি লৈ গৈছিলোঁ ই ৰিক্সা চ' আমি খোজকাঢ়ি আহিম বুলি ক'লোঁ এইখিনি আৰু গাড়ীখন পোৱালৈকে খোজকাঢ়ি আহিলোঁ বাৰু আহি গাড়ীও ৰখিয়ে আছিলে অকণমান ওলাই আহিলোঁ আৰু খোজকাঢ়ি গতিকেইটা অকণমান টাইমো স্পেণ্ড কৰিলোঁ কাৰণ চব বেলেগ ফালত গুচি যাব এতিয়া সিহঁত যাব চাৰিআলিৰ ফালে আৰু মণিমা আৰু মই আহিম ডুমনিচুকীৰ ফালে যোৱাকালি ঘৰ আহোঁতে অকণমান লেট হ'ল আমি বেজৰাৰ চকত নামি লৈ কিনে আগতে য'ত বুট খাইছিলোঁ কিবা খাইছিলোঁ তাই আৰু মই এইবিলাক ঘূৰি আহিলোঁ চ' অকণমান লেট হ'ল আজি নেক্সট ডে আৰু মই গৈ আছোঁ এটা মেকআপত ৰাতিপুৱা ৰাস্তাত কুঁৱলী চাওকচোন কেনেকুৱা কুঁৱলী দিছে আৰু যিহেতুকে বাইকত আহিছোঁ তামাম ঠাণ্ডা লাগিছে আৰু কুঁৱলীৰে একদম মানে ৰাস্তাটো নেদেখাই হৈ আছিলে আৰু বহুত ঠাণ্ডা পৰিছিলে তথাপি উপায়টো নাই বুকিং আছে যিহেতুকে যাবই লাগিব আৰু আহি আছোঁ আৰু এনেকৈ কুঁৱলী ফালি কইনাৰ ঘৰ পোৱাই নাই মই আহি পাওঁতে 8:30 হৈছিল যিহেতুকে এতিয়া 10:30 হ'ল আৰু কইনা একেবাৰে ৰেডিয়ে হৈছে আৰু এয়া আজিৰ কইনা অনু তাই মানে চকুৰ পানী ওলাই আছিলে চ' তাইক টিচু এখন দিছিলোঁ আৰু তাই চকু পানী মচি আছিলে এনেকৈ কইনাজনী কেনেকুৱা লাগিছে জনাব দেই কেনেকুৱা লাগিছে কোৱা তোমাৰ এতিয়া ভাল লাগিছে কিমান ভাল লাগিছে
তাই হেভি ওৱান বিচৰা নাছিলে চ' তাইক ৰিয়েল ফ্লাৱাৰ লগোৱা হোৱা নাছিলে আৰু বাজেটটো অকণমান কম আছিল যিহেতু কিন্তু তাই এনেকুৱাই বিচাৰিছিলে আৰু তাই একেবাৰে হেপ্পী আছিলে এগৰাকী কংকনা তাইৰ বৌয়েক তাই বুকিং কৰিছিলে থেংক ইউ ব্ৰাইডৰ মেকআপ যিহেতু কমপ্লিটেই হ'ল আৰু পাৰ্টি মেকআপ এটা আছিলে সেইটো কৰি উঠি ব্ৰাইডক ক'লোঁ যে গেটলৈ আহিব পাৰা যদি আহা দুটামান ফটো উঠো আৰু সেইখিনি কৰি উঠি আহিলোঁ মই ঘৰত ঘৰ মানে মোৰ মাৰ ঘৰত আহিছোঁ ভাতটো খালোঁ ঘৰত আহি কিনে 3টা বাজিবই আৰু ভাত পানী খাই আজৰি একদম মিষ্টাৰে গধূলি নিব আহিব চাগে এইকেইদিন আছোঁ ঘৰত ঘৰৰ পৰা আহি গ'লোঁ এতিয়া শুম মিষ্টাৰে ছাৰপ্ৰাইজ আনিছে বোলে চাওঁ কি ছাৰপ্ৰাইজ আনিছে হাঁহি আছে এতিয়া ছাৰপ্ৰাইজ দিয়া মোৰ ছাৰপ্ৰাইজ মোৰ এক্সাইটমেণ্ট লেভেলটো কিয় ইমান কম জানেনে মই অলপমান গমেই পাইছিলোঁ যে মিষ্টাৰে মোৰ কাৰণে ফোন চাই আছে চ' মই ইমান এক্সাইটেড হৈ থকা নাছিলোঁ মই জানিছিলোঁ কিবা নহয় কিবা এটাতো আনিছে আৰু যেতিয়া কৈছে ছাৰপ্ৰাইজ আনিছোঁ মই গমেই পাইছোঁ কি আনিছে চ' মই ইমান এক্সাইটেড হৈ থকা নাছিলোঁ আৰু চাওকচোন এণ্ড্ৰইড চলোৱা মানুহে আইফোন চলাবৰ কাৰণে মই লকটো খুলিব নোৱাৰিলোৱে ওলাইছে ডাইৰেক্ট কেমেৰা আৰু মই এতিয়া কেমেৰাত ফটো ক্লিক কৰিব নোৱাৰোঁ চাবাচোন ফটোৰ পৰা গৈ কিনে ভিডিঅ' পাব কিন্তু মই তথাপি ক্লিকেই নহয় মোৰ হাতত কি কৰিবা আৰু আধা খোৱা আপেলৰ মানে কি আৰু আদাত নাই যে এতিয়া হৈ যাব ৰ'ব লাহে লাহে ফাইনেলি আধা খোৱা আপেল থেংক ইউ আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম আপোনালোকে কেনেকুৱা পালে জনাব আৰু বন্ধুৰ লগত উঠোৱা কেইখনমান ফটো আপলোড কৰিলোঁ যদি আপোনালোকে কাৰোবাক চিনি পায় কমেণ্ট কৰি ক'ব কাক চিনি পাইছে আৰু লাইক শ্বেয়াৰ কমেণ্ট সকলোখিনি কৰি দিব কইনাৰো এখন ফটো দিলোঁ কেনেকুৱা পালে জনাব আজিলৈ এৰিছোঁ বাই বাই